তোমাৰ ধান্দা নাই এই সৰু ছোৱালীজনীৰ লগত খেলি থাকিবলৈ লাজ নালাগে এই মই খুৰীদেউ ওচৰৰ পৰা কলম দুটা জাৰি আনিছো তাৰে লিখিবি 5 ছবি বুলি কৈছে তাৰপিছত এইটো মই ইয়াতে থৈ দিছো এতিয়া পঢ়ি থাক পঢ়ি আছিলো নহয় মই অংক কেইটা মুখস্থ কৰি এতিয়া ইংলিছ পঢ়ি আছো ঐ তই অংক মুখস্থ কৰিছ কিমান পঢ়িম আৰু অলপ বহিয়ে লওঁ আৰু খেলিবহে যাওঁ আৰু বিৰিণাজনীও অহা নাই এতিয়ালৈকে ইয়াৰ মাকজনী যিহে মাতিবলৈ ভয় লাগে দেখোন চাওঁ ৰ আছে তাতে দেখোন গৈ ৰ গৈছো ক'ত খেলিবি এতিয়া জানো সেইফালে যা বল ক'ত যাওঁ তহঁত খেলিবলৈ যাওঁ এতিয়া তোৰ খেলাৰ বয়স নহয় এই সৰু ছোৱালীজনীৰ লগত খেলি ফুৰা বয়স নাই নহয় তোৰ এতিয়া পঢ়াৰ বয়স মেট্ৰিক পৰীক্ষা 2-3 দিনৰ পিছত তই যা বল পঢ়িবি এতিয়া তোৰ খেলাৰ বয়স নাই মেট্ৰিক পৰীক্ষা পাইছেহি পঢ়িব লাগিব এই নহ'ব তই পঢ়িবি যা মই খুৰীদেউ ওচৰৰ পৰা আহোগৈ ভিতৰত সোমাই পঢ়ি থাক যা আই ছোৱালী তই পঢ়ি থাকিবি মই আহি পঢ়া টেবুলত দেখিব লাগিব তই যাতে পঢ়ি থাক মই খুৰীদেউ ওচৰৰ পৰা আহোগৈ কলম কেইটাকে জাৰি আনোচোন কি বা হয় পৰীক্ষাৰ ৰিজাল্ট ভালেই কৰে নেকি ফাৰ্ষ্ট ডিভিজন গ'লেই হ'ল আৰু এনেতো পঢ়া শুনাৰ ফালে মনেই নাই খুৰীদেউ আছেনে নাই থাকিলে হ'ল আৰু খুৰীদেউ আছে আছো নাই বুলিহে ভাবিছিলোঁ আছো ৰ বহিবি ৰ ইয়াতে বহচোন বহ কিবা কৰি আছ নাই তাকে অকমান ঠাণ্ডা লাগিছে যে বোলো অকণ ৰ'দ লওঁ তাকে মই আকৌ মানুহজনী আছেনে নাই আছো ঘৰতে আছো ছোৱালীজনী পৰীক্ষা পাইছেহি পঢ়া শুনাত মন নাই খালি খেলি ফুৰে কলমকে দুটা জাৰি দিয়কচোন বাৰু পাছেই হয় নেকি তাকেতো মেট্ৰিক পৰীক্ষাওতো পালেহি সেইটোৱে দেচোন দে কলমকেইটা মই জাৰি দিওঁ এই তামোল আছে খাবি তামোল নাখাওঁ পানীকে অকণ খাই দিওঁ মই দিছো এই দুটাৰ ভিতৰত এটা লিখিব দিবি তাৰ দুটা ভাল হ'ব হেৰি নহয় ডাঙৰ কথা এটা আছে কি কথা শুনিবি হেৰি 3টা পুখুৰীত যে ছোৱালীজনীক এবাৰ গা ধুৱাই দিবি 1 নম্বৰ কথা তাইক মানে কাকো নকবি কিন্তু এই বুদ্ধিটো গা ধুৱাবি 3টা পুখুৰীৰ পৰা পানী আনি পেলাই এই কলম দুটা যে দিছো কিন্তু বেলেগক যে লিখিব নিদিবি লিখি দিলে কিন্তু চেচ আও পাছ হ'বনে খুৰীদেউ একদম পাছ হৈ যাব হ'লেই হ'ল আৰু কৃষ্ণ তাই মানে নপঢ়ে এতিয়া পানী যে মই কি পুখুৰীৰ পৰা আনিব লাগিব পুখুৰীৰ পৰা আনি পেলাই তাইক গা ধুৱাই দিবি তেতিয়া তাই পঢ়া টেবুলতে বহি থাকিব তাই ক'তো নাযায় খেলিবও নাযায় ক'তো নাযায় মানে বহিয়ে থাকিব আপুনি যে ক'লে যে কথাটো একেবাৰে হ'লেই একদম পাছ হৈ যাব তই চিন্তা কৰিবই নালাগে মই তাই জাৰি দিলো নহয় লৈ যা একদম তাৰপিছত আকৌ আহিবি দেই মোৰ ওচৰত তই ৰিজাল্টটো কবি খুৰীদেউ কথা এটাহে হ'ল কি কথা মই মানে আজি বাকী কিহে আহিছো পইচাটো পিছতহে দিম আৰু জাৰা ফুকা কৰা মই আকৌ বিলাক বাকী চাকি ভাল নেপাওঁ মানে নাই মই কালি আহি দি থৈ যাম মানে মই কালি দি থৈ যাম আজি খুচুৰা পইচা নাই হ'ব বাৰু কিন্তু যদি কালি পইচাটো নিদিয় আকৌ কিন্তু ফেইল হৈ যাব মই আকৌ মন্ত্ৰ আকৌ মাৰি দিম অন্তৰৰ পৰা মোৰ মন্ত্ৰ মাৰি দিলে আৰু চেচেই আৰু উল্টা মাৰি দিব নেকি খুৰীদেউ সেইকাৰণে পইচাটো কালি লৈ আহিবি মই কালি দি থৈ যাম তামোল নেখালিয়ে দেখোন নেখাওঁ মই তামোল যা তেনেহ'লে কৃষ্ণ যা মানুহবিলাক আহে যাইবলৈ আহিছে হাতত 10 টকা এটাও লৈ অহা নাই দিছোঁ নহয় মন্ত্ৰ মাৰি যিয়ে নপঢ়িব মন্ত্ৰ লাগে দিছোঁ যা তামোল এখনকে খাই লওঁ এনেকুৱা কাষ্টমাৰ আহে মাও নাই খেলি থাকো এতিয়া জনী বিৰিণা মা এই ক'ৰবাত গৈছে এতিয়া তোৰ মাজনীহে যেনেকুৱা ভয়ে লাগে বাদ দে খেলো আহা এতিয়া খুৰীদেউৰ ওচৰত কলম কেইটা জাৰি আনিছো কিবা হয় তাতে পইচা নিদিলো নহয় আকৌ উল্টা কৰিম কৈছে কালি ৰাতিপুৱাই দি থৈ গ'লো কি কৰি আছ পঢ়িবলৈ দিছো তই যে ইয়াত খেলি আছ ভিতৰত গ'ল পঢ়া টেবুলত পঢ়াত কোনো ধান্দা নাই পঢ়া টেবুলত মই দেখিব লাগিব যা কিতাপ পঢ় এতিয়াই পঢ়িবি ধান্দা নাই এই সৰু ছোৱালীজনীৰ লগত খেলি থাকিবলৈ লাজ নালাগে এই মই খুৰীদেউৰ ওচৰৰ পৰা কলম দুটা জাৰি আনিছো তাৰে লিখিবি 5 ছবি বুলি কৈছে
তাৰপিছত এইটো মই ইয়াতে থৈ দিছো এতিয়া পঢ়ি থাক পঢ়ি আছিলোঁ নহয় মই অংককেইটা মুখস্থ কৰি এতিয়া ইংলিছ পঢ়ি আছোঁ ৰাম 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 মই আজিহে শুনিছো অংক মুখস্থ কৰা এই ছোৱালীজনীয়ে মোৰ মাথা খাই দিব আৰু তই যি কৰ ভালকে পঢ়ি থাক ভালেই হ'ল জাৰি আনিছে নকলকে লিখিম আৰু যিকেইটা লিখিম চাগে মই নকলখিনি সেইখিনি আহিবই চাগে ইয়াৰ পৰাই কমন বাছি বাছি লিখোঁ আৰু